हेलो फ्रेंड्स, আপোনালোকক মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি গৰু বিহু, বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। গৰুক গা ধুৱাবৰ বাবে চাট বনাইছোঁ, মাহ হালধি তৈয়াৰ কৰিছোঁ। চুবুৰীৰ সকলো লোক একত্ৰিত হৈ গৰু গা ধুওৱাৰ পৰ্ব আৰম্ভ হৈছে। খুব ভাল লাগিছে। ককাইদেউ, দদাইদেউহঁত, ভতিজাহঁত সকলো একেলগে গোট খাইছে। সকলোৰে গৰুবোৰ আনি একে ঠাইতে ধুৱাইছে। ইমান এটা আনন্দৰ মুহূৰ্ত নিজৰ ল'ৰালি কাললৈ মনত পৰি গৈছে। সঁচাকৈ এয়া চাওক, প্ৰতিকূল বতৰকো নেওচি খুৰী, নবৌ, কণমইনাহঁত পৰম্পৰাগতভাৱে চলি অহা কণী যুঁজ। লাহেকে মাৰ, ইমান জোৰছে মাৰিলে ভাগিয়ে থাকিব। আপুনি মাৰ, হাতীয়ে গৈছে। কি মাৰিছা? মাৰিবি কোনটো গ'ল? এইটো আকৌ এনেকে ধৰ, এনেকে ধৰ। এতিয়া এনেকে মাৰ। আজি পঁইতা ভাত খাম। এয়া কণী, যুঁজাই অনা কণী, তাৰপিছত বিলাহী, পিঁয়াজ কাটি লৈছোঁ। বিলাহী, পিঁয়াজ ভাজি আছোঁ। আমি সকলো মিলি পঁইতা ভাত খালোঁ আৰু দেই। সকলোলৈ ৰঙালী বিহুৰ অফুৰন্ত শুভকামনা যাচি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।